Hello guys, welcome back to my YouTube channel. মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো। আজিৰ ভিডিওটোত এই বিষয়ে আপোনালোকক কম যে Bhim UPI এপটোত মানে ওপেন কৰোতে ইয়াত 4 ডিজিটৰ পিন নম্বৰ এটা মাৰিবলৈ আহে। হে পাছকোডটো আপুনি যদি পাহৰি গৈছে তেতিয়া হলে হে পাছকোডটো আপুনি কেনেকৈ ফৰগট কৰিব পাৰিব। আজিৰ ভিডিওটোত এই সকলো আলোচনা কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিওৰ নটিফিকেশন সকলোতে আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত Bhim UPI এপটো ওপেন কৰিব। Bhim UPI এপটো ওপেন কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা ওপেন হৈ যাব। চাবলৈ পাইছে ইয়াত 4 ডিজিটৰ পিন নম্বৰটো মাৰিবলৈ আহিছে। এটো যদি আপুনি পাহৰি গৈছে তেতিয়া হলে আপুনি ফৰগট পিন দিয়া আছে। ফৰগট পিনত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি প্ৰসিডত ক্লিক কৰিব। তলত চাবলৈ পাইছে ৰাইট সাইডত দিয়া আছে প্ৰসিড। ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইলত Bhim UPI এপটো প্ৰথমৰ পৰা ওপেন হ'ব। তাৰপিছত চাবলৈ পাইছে ইয়াত সিমৰ এটো অপশনটো আহিছে। ইয়াত আপুনি ক্লিক কৰিব আৰু তলত প্ৰসিডত আপুনি ক্লিক কৰিব। ইয়াত আপোনাৰ নাম্বাৰটো ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা শো কৰিব। চাবলৈ পাইছে ইয়াত আপোনাৰ মোবাইলত OTP আহিব। ইয়াত OTP টো অটোমেটিক বহি যাব। তাৰপিছত ইয়াত ভেৰিফাই OTP ত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে প্ৰথমত আহি গৈছে ৰেজিষ্টাৰ নিউ পাছকোড বুলি আহিছে। ইয়াত আপুনি নতুন পাছকোডটো মানে বনাব লাগিব 4 ডিজিটৰ। চাবলৈ পাইছে মই এটো 4 ডিজিটৰ পাছকোডটো নতুনকৈ বনাই লৈছো। প্ৰথমত এন্টাৰ কৰিব, আকৌ ৰি-এন্টাৰ কৰিব আৰু কনফাৰ্ম পাছকোডত আপুনি ক্লিক কৰিব। কনফাৰ্ম পাছকোড দি আছে ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰা হোৱাৰ পাছত চাবলৈ পাইছে ইয়াত এনেকুৱা আপোনাৰ মোবাইলত মানে এটো পাছকোডটো মানে চেঞ্জ হৈ গল। চাবলৈ পাইছে ইয়াত এনেকুৱা মই এতিয়া Bhim UPI এপটো প্ৰথমৰ পৰা ওপেন কৰি দেখুৱাম। চাবলৈ পাইছে ইয়াত পিন নম্বৰটো এন্টাৰ কৰা হোৱাৰ পিছত চাবলৈ পাইছে Bhim UPI এপটো ওপেন হৈ গল। মানে Bhim UPI যোনটো পিন নম্বৰ আছিল সেই পিন নম্বৰটো ফৰগট কৰাৰ পাছত এটো নতুনকে ওপেন হৈ গল। ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থ্যাঙ্কস ফৰ ওয়াচিং।